মই কবিতাই আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু মোৰ বাৰ্থডে তো সেয়ে ভাবিলোঁ যে ৰাতিপুৱা অকণমান থানলৈ আহোঁ, যিহেতু বোকাখাটতে চিকুণ এটা থান আছে। তো চুনা মই আৰু মোৰ দেউতা আৰু গুডু আহিছোঁ গোটেইকেইটা। তাৰপিছতে চাকি জ্বলালোঁ আৰু এতিয়া আপোনালোকক অকণমান ইয়াৰ পৰিৱেশটো দেখুৱাই দিওঁ। একদম ৰাতিপুৱাই হৈ আছে, বেছি সময় হোৱা নাই, 9:30 বাজি গৈছেহে। তো একদম পূৰা নিজান হৈ আছে আৰু চাকি জ্বলাই মনটো যিহেতু পবিত্ৰ লাগে। আৰু মই বাহাত আহিলে প্ৰায় ইয়ালৈ অহা হয়েই যিহেতু। তো এয়া চাওক, এয়া আমি চাকি জ্বলালোঁ। তাৰপিছতে ইমান ধুনীয়া হৈ আছে পৰিৱেশটো। তো সেয়াই আৰু ৰাতিলৈ আছে কিবা কিবি বেলেগ প্লেন বাৰ্থডে বুলি। তো আপোনালোকক ভিডিঅ'টো দেখুৱাম, আপোনালোকে চাই থাকিব। আপোনালোকে দেখিলে ৰাতিপুৱা আমি চাকি জ্বলাব গ'লোঁ আৰু এতিয়া আবেলি চববোৰ ওলাই আহিছোঁ। আৰু আজি ঢেৰ এয়া আহি আৰু গুডু চুনা মুনু আৰু আগফালে বৌ বহিছে, অম্পুৱে চলাইছে, এইফালে দাদাও আছে। তো ব'লক আমি ক'ত গৈ আছোঁ দেখিব বোলে। আমি নামিছোঁ হালদিবাৰী থানা। আমি পালোহি লাভ ইউ ৰিজৰ্ট। আগতে এবাৰ যিহেতু আহিছিলোঁ, কিন্তু সেইবাৰ কিবা কিবি প্ৰব্লেম হৈছিলে। তো আজি বাৰ্থডে বুলি আহি গ'লোঁ আমি চব ইয়ালৈ। চাওক পাহাৰৰ ওপৰত একদম। এয়া চাওক, আজি আমি চব ব্লেক ব্লেক। আপোনালোকে ভিউটো চিৰিয়াছলি লাভ ইউ, মানে ভিউটো ৰিয়েলি বিৰাট ধুনীয়া, বিৰাট ধুনীয়া। হেপী বাৰ্থডে মাইনাবা, থেংক ইউ। আৰু আজি বাৰ্থডেটোৱে ইমান ধুনীয়া ভিউ দি দিছে, দেখিছা নহয়? বাৰ্থডে মোৰ গিফ্ট সিহঁতক দিছোঁ। আমি পালোহি লাভ ইউ আৰু চব একদম ফটো মৰাত বিজি, মানে চব নিজৰ নিজৰ জেগাত বিজি। আৰু ইহঁত এয়া পাৰ্কত। আৰু এয়া মই আপোনালোকক অলপমান দেখুৱাই দিওঁ।
এয়া দেখিছে আমি কেক কাটিলোঁ অলৰেডি আৰু এতিয়া যাওঁ খাবলৈ কাৰণ ইয়াত বহুত মহ ওলাইছে সেইকাৰণে আমি ভিতৰত খামগৈ বুলি ভাবিছোঁ আমাৰ খানা আহি গ'ল ফটো মাৰি আছে নেকি ফটো ৰীল মানে মাথা গৰম হৈ গৈছে আজি खाना मजा खाना बढ़िया ভিডিঅ' খানা কেনেকুৱা ফাইনেলি খাই বৈ আজৰি হ'লোঁ চবে প্লেট চাফা কৰি খালে কেনেকুৱা खाना ভাল চাইনিজ ফুড ভাল চাইনিজ ফুড ভাল সব ভাল ভিউটো ভাল মানে ভিউটো আল্টিমেট মানে মোৰ নিচিনা মানুহ এটা কৈছে যে মই ফেচবুক লাইভ কৰোঁ নেকি আজি মই কৈছোঁ কেনেবাকৈ মোক নিজে ভিডিঅ'টো যে মই কৈছোঁ তেনেকৈ বঢ়িয়া আহিব তো এয়া আজি বাৰ্থডে পাৰ্টি ইয়াতে আৰু মই আগতে ইয়ালৈ এবাৰ আহিছোঁ কিন্তু তেতিয়া কিবা এটা কাৰণে খাব মানে নোৱাৰিছিলোঁ আমাৰ বহুত গেষ্ট আছিলে সেইটো কাৰণে তো এইবাৰ ফাইনেলি খালোঁ আৰু বিৰাট ভাল লাগিলে আহিলোঁ আৰু এতিয়া আমি সোমাইছোঁ চাই গৰমত এক কাপ চাই খাই যাওঁ বুলি তো ব'লক আমাৰ লগে লগে আপোনালোকো এতিয়া কি খাবলৈ সোমাইছা কি খাবি এতিয়া চোনা মুনু কি খালি বঢ়িয়াকৈ গাখীৰ চাহ এয়া চাহ খাবলৈ সোমাইছোঁ মানে তাতেতো চাইনিজ খালোঁ খাই খাই মানে চবৰে এইকণ আহোঁতে টোপনি আহি গ'ল আৰু এতিয়া আহি কি খাবা মোৰ চশমা কিয় পিন্ধিছা তুমি আহিয়ে মোৰ বেটাৰী চশমা পিন্ধি লৈছে जो फिर ये है ट्राई करो আমি ভাবছিলাম লাভ ইউ খাই বই এতিয়া এখনৰ নাম কি বেবি চাই গৰম কি চাই গৰম গৰম চাই ঠাণ্ডা নিদিয়ে চাই ঠাণ্ডা গৰমে দিয়ে চাহৰ চেঁচা মাছৰ কেঁচা এয়া আহি গ'ল চাই চাই গৰমত সোমাই যিহেতু চাহ খালোঁ আৰু এই মোৰ লগৰে হয় একদম চাইল্ডহুড ফ্ৰেণ্ড হয় তো মানে চাহ খাই আজি মই মানে ইয়ালৈ অহা যোৱা হৈয়ে থাকে যিহেতু সোমাইছোঁ দুই এবাৰ কিন্তু খোৱা হোৱা নাছিলে আজি ফাইনেলি চাহ খালোঁ আৰু খুব ভাল পালোঁ তো আপোনালোক আহিব চাই গৰম হয়তো বহুতে মানে একদম ৰোড চাইড হয় ন তো আপোনালোকে দেখিছেই চাগে আৰু যিসকলে খাই পোৱা নাই তেওঁলোকে এবাৰ নিশ্চয় খাই চাব আজি বাৰ্থডে পাৰ্টি শেষ কৰি আহি আছোঁ বৰ্তমান আৰু এইফালে দেখিছেনে সববিলাক হাংগামা মানে ইহঁত আৰু গুডু আহি আজি মানে তামাম ফাইট কৰি আহিছে মোৰ মানে ফটো মাৰি ৰীল বনাই এইফালে চিঞৰ বাখৰ মাথাটো মানে একদম গৰম মানে জুই হৈ গৈছে এতিয়া আৰু এয়া চববোৰ তো ঠিক আছে আজি ব্লগটো ইয়াতে সামৰিলোঁ আশা ৰাখিলোঁ আপোনালোকে ভাল পালে আৰু যিসকলে মোৰ বাৰ্থডে উইচ কৰিলে তেওঁলোকক বহুত 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 ধন্যবাদ থেংক ইউ